Hi dears, welcome to Next Level School. আজি মই অসমীয়া পাঠ্যপুথিৰ প্ৰশস্তি কবিতাটোৰ পৰা যিখিনি প্ৰয়োজনীয় বা অতি প্ৰয়োজনীয় প্ৰশ্ন আছে সেইখিনি তোমালোকক দেখুৱাই দিম আৰু প্ৰশ্নসমূহ তোমালোকে চিন দি ল'বা আৰু পৰীক্ষাত মই ভাবো ইয়াৰ পৰা প্ৰশ্নসমূহ আহিব। চোৱা প্ৰথমতে প্ৰশস্তি। এই প্ৰশস্তি কবিতাটোৰ কবি হ'ল ৰঘুনাথ চৌধুৰী। ঠিক আছে, ৰঘুনাথ চৌধুৰী মনত ৰাখিবা প্ৰশস্তি কবিতাটোৰ কবি কোন, এইটো পৰীক্ষাত আহি যাব পাৰে, ৰঘুনাথ চৌধুৰী। ঠিক আছে, তাৰ পিছত নেক্সট তোমালোকে চোৱা পেজ নং 10। পেজ নং 10ত চোৱা কবি পৰিচয়। কবি পৰিচয়ৰ পৰা তোমালোকে চাবা গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু সুৰবি নামৰ আলোচনীৰো সম্পাদক আছিলে। কোন আছিলে? এতিয়া চোৱা প্ৰশ্নটো এনেদৰে আহিব পাৰে, যদি আহে সহকাৰী সম্পাদক গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিলে আৰু মইনা জয়ন্তী আৰু সুৰবি নামৰ আলোচনীৰ সম্পাদক আছিলে। জোনাকীৰ আছিলে সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু সুৰবি নামৰ আলোচনীৰ আছিলে সম্পাদক। ঠিক আছে, তাৰ পিছত নেক্সট যদি আমি চাওঁ, নেক্সট আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে ইয়াত, চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে। এতিয়া ইয়াত দুটা কুৱেশ্যন হ'ব পাৰে, এটা বিহগী কবি বুলি কাক আখ্যা দিয়া হৈছিলে? আমি জানো ৰঘুনাথ চৌধুৰীক। তাৰপিছত ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হৈছিলে, এইটো আৰু এটা প্ৰশ্ন হ'ব পাৰে, উত্তৰত লিখিব লাগিব। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে। ঠিক আছে, নেক্সট আহি যোৱা পেজ নং 11। পেজ নং 11ত চোৱা, পেজ নং 11ত আছে প্ৰথমতে ভাৱ বিষয়ক প্ৰশ্নাৱলী, ঠিক আছে। ইয়াৰ পৰা তোমালোকে চোৱা প্ৰথম কুৱেশ্যনটো চোৱা, ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? আমি জানো বিহগী কবি বুলি। ঠিক আছে, তাৰপিছত খটো যদি চাওঁ, ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম এই কবি পৰিচয়ত পাই যাবা, তোমালোকে লিখি ল'বা। ঠিক আছে, তাৰপিছত গ আৰু ঘ দুটা নালাগে, নেক্সট পেজত আহি যোৱা পেজ নং 12। পেজ নং 12ৰ পৰা তোমালোকে চোৱা নম্বৰটো চোৱা, জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। ঠিক আছে, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে, এইটো তোমালোকে চাবা। তাৰপিছত লগতে চাবা প্ৰথম মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নং 2টো নালাগে। তাৰপিছত কুৱেশ্যন নং 3টো চোৱা, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। ঠিক আছে, নেক্সট নাম্বাৰ 4টো নালাগে, 5টো চোৱা, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। এইবাৰ এই মূল ভাৱটো প্ৰশস্তি কবিতাটোৰ পৰা আহি যাব পাৰে, গতিকে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ ভালকে শিকি থবা। ঠিক আছে, নেক্সট কুৱেশ্যন নং 6টো চোৱা। কুৱেশ্যন নং 6টো আছে, উটা হে ঋণিত্তিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পথযাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। ঠিক আছে, তোমালোকে এইটো ভালকে শিকি থবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটা। তাৰপিছত ব্যাখ্যা কৰা তোমালোকৰ ক নালাগে, খ নালাগে। ঠিক আছে, তোমালোকে শিকিবা গটো শিকি থবা। ঠিক আছে, মোহন কিচক বেনু অনাহত চন্দে গায় মহামহিমৰ গান, মুহ তন্দ্ৰালহ তেজি উঠা বক্তবৃন্দ, সুৰৰ কৰা ৰূপধ্যান। ঠিক আছে, এই ব্যাখ্যাটো তোমালোকে ভালকে চাই থবা, ইম্পৰ্টেণ্ট হয়।
আৰু বিশেষকৈ কবিতাৰ পৰা ব্যাখ্যাই বেছিভাগ আহে গতিকে ব্যাখ্যাটো চাই থবা ঠিক আছে তাৰ পিছত নেক্সট তোমালোকে চোৱা 3 টো চোৱা সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ বিশেষকৈ ইয়াৰ পৰা আহে গতিকে তোমালোকে চাই থবা তৰু মুক্তি সুমধুৰ অভিযান আৰু ধ্যানী এই গোটেই কেইটা চাই থবা ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়াহলে লাইক শেয়াৰ আৰু এন ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ